নমস্কাৰ, মই ৰেখা ৰাভাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। তো আজি মই ভাবিলোঁ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। সেই ৰেচিপিটোনো কি সেয়া চাবলৈ ভিডিঅ'টো শেষলৈকে চাওক। আজি মোৰ মাছৰ তৰকাৰীটোৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে মানিমুনি, কেঁচা হালধি আৰু ইয়াৰ লগত লৈছোঁ জলকীয়া, আদা নহৰু আৰু পিঁয়াজ। এই আটাইখিনি মই পেষ্ট কৰি ল'ম। এয়া মই মাছখিনি হালধি আৰু নিমখ সানি ল'লোঁ আৰু এতিয়া কেৰাহী গৰম কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম ৰঙচুৱা হোৱালৈকে। এয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। বেছি দেৰি ফ্ৰাই কৰিব নালাগে, অলপ ৰঙচুৱা হ'লেই হ'ল যিহেতু আমি তৰকাৰী বনাম। এয়া মই কেঁচা হালধি, আদা নহৰু আৰু মানিমুনিখিনিও পেষ্ট কৰি ল'লোঁ। মোৰ মাছ ভজা কেৰাহীটোতেই তেল ৰাহি হৈ গৈছিল আৰু যিহেতু বেছি তেল নালাগে সেইকাৰণে মই ইয়াতেই পিঁয়াজখিনি ভাজি ল'লোঁ। এয়া মোৰ পিঁয়াজখিনিও ৰঙচুৱা হৈ গ'ল আৰু ইয়াতে মই কেঁচা হালধিখিনি দি দিম আৰু এতিয়া ধুনীয়াকৈ ভাজি ল'ম ৩-৪ মিনিটমান সময়। চাৰি মিনিট হালধিখিনি ভজাৰ পিছত এতিয়া মই মানিমুনিৰ পেষ্টটো দি দিলোঁ আৰু এইটো ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। ইয়াতে মই সোৱাদ অনুসৰি এচামুচ নিমখ দিছোঁ, সৰু চামুচ দি। তো এই নিমখখিনিও ধুনীয়াকৈ মিক্স কৰি ল'লোঁ গোটেইখিনি পেষ্টৰ লগত। আৰু এয়া মই 2 মিনিট কাৰণে অলপ ঢাকি ৰাখিলোঁ। এয়া 2 মিনিট পিছত মই কুহুমীয়া গৰম পানী দিলোঁ। এয়া মই ভিডিঅ'ত দেখুওৱা গিলাচটোৰে 2 গিলাচ পানী দিম। এয়া মোৰ তৰকাৰী উতল আহি গ'ল আৰু এতিয়া মই ভাজি থোৱা মাছখিনিও ধুনীয়াকৈ ইয়াত দি দিম। মই এতিয়া মাছখিনি ঢাকনি নিদিয়াকৈ সিজিবলৈ দিম। 25 মিনিট সময় ধুনীয়াকৈ উতলিব দিব যাতে মানিমুনিৰ ৰসখিনি মাছৰ ভিতৰত সোমাই পৰে। এয়া মোৰ 25 মিনিট পিছত মোৰ মাছৰ আঞ্জা ৰেডি।